পানীৰ মিউজিক বুলি কয়, কিছুমানে চকৰি বুলি কয়। ইয়াত মানে পানীবিলাক বোলে ফিল্টাৰ হৈ যায়। তাকে এই বস্তুটো মানে মোৰ বহুত বেছি ভাল লাগিছে। পাৰ্কখনত ঘূৰি ঘূৰি গোটেইবিলাক মানে গাইজ তেজপুৰ আহি কেনে এটা কথা গম পালোঁ, তেজপুৰৰ ছোৱালীবিলাকৰ পিনে চাই কেনে যদি আপোনালোকে হাঁহি মাৰিছে। মানে আমি তেজপুৰ পাই গ'লো। এতিয়া তেজপুৰৰ পাৰ্কখন চাবলৈ গৈছোঁ। ৱেলকাম টু তেজপুৰ। ৱাও, আমি এতিয়া গৈছোঁ বৰ্তমান টিকেট কাউণ্টাৰলৈ। আমি এতিয়া বৰ্তমান যিখন পাৰ্কক আহিছোঁ, তেজপুৰ কুল পাৰ্ক, আৰু ইফালে হেৰি বুলিও কয় আপোনালোকৰ চিত্ৰলেখা উদ্যান বুলিও কয়। এইখন পাৰ্ক তেজপুৰৰ ভিতৰত আটাইতকৈ ডাঙৰ পাৰ্কখনেই হৈছে এইখন পাৰ্ক। আমি এতিয়া ভিতৰলৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। মই আপোনালোকক তেজপুৰৰ কিছুমান কথা ক'ম। টিকেট কাউণ্টাৰ, এটা টিকেটটো কাটিব থাকে যাওঁ। আমি ফাইনেলি তেজপুৰৰ উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। আমি এতিয়া বৰ্তমান অকণমান ওপৰৰ ফালে গৈছোঁ। আমি টিকেট চিকেট কাটি কেনে আহিলোঁ। টিকেট মাত্ৰ 30 টকা। আপোনালোকে যদি কেমেৰা লয় এক্সট্ৰাকৈ 100 টকা এটা দিব লাগিব। এইফালে আপোনালোকে এনেকুৱাকৈ পিছলি যায় 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 এইফালে নামিব পাৰে। গা ধুব লাগিব। বাকী কিছুমান খেলা বস্তু আছে। 30 টকা টিকেট। আহক আপোনালোকেও তেজপুৰত যদি ওচৰে পাজৰে এই পাৰ্কখনত যদি আপোনালোকৰ ওচৰে পাজৰে আছে তেনেহ'লে আহি যাওক আৰু এনজয় কৰক। এনজয়মেণ্ট লাইফটোত ঘূৰক ফুৰক, এনজয় কৰক। আমি এতিয়া ওপৰৰ ফালে গৈছোঁ। ওপৰৰ পৰা আপোনালোকক ভিউটো দেখাই দিম অকণমান পাৰিলে। এইফালে আপোনালোকক অকণমান ভিউ হিচাপে দেখাই দিলোঁ। মানে গোটেই পাৰ্কখন ইয়াৰ পৰা দেখা নাপায়। আমি আপোনালোকক অকণমান ঘূৰি কেনে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকেতো গমেই পায় পাৰ্ক মানে কি, পাৰ্কত মানে কি বেছিভাগ চলে, মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড সেয়ে আৰু চলি থাকে আৰু। আমি এতিয়া অকণমান আগফালে গৈছোঁ। বাকী ইয়াতে ফটো চটো মাৰি হ'ল কাৰণে আমি ঘৰত যাব লাগে। একদম দেহাৰ অৱস্থা বেয়া হৈছে যোগাৰ কৰি টোপনি। এতিয়া অকণমান পাৰ্কখনক আহি মজাটো অকণমান লাগব যেন লাগছি। বঢ়িয়া কৰি পানী ওলাইছে এইফালে। এখন গেট মানে গাইজ তেজপুৰ আহি কেনে এটা কথা গম পালোঁ, তেজপুৰৰ ছোৱালীবিলাকৰ পিনে চাই কেনে যদি আপোনালোকে হাঁহি মাৰছি তেনেহ'লে আছে আপোনালোকে। বাকী এইফালে আছে আপোনালোকৰ এখন মানে হাঁহৰ বজাৰ আৰু সেনেকুৱা টাইপৰ ইয়াতে বনাই থৈছে। এইখন আপোনালোকে দেখা পাইছে। আপোনালোকে যদি তেজপুৰ আহে, তেজপুৰ আহিলে ভুলতো আপোনালোকে এইটো কাম নকৰিব, মানে ছোৱালীৰ পিনে চাই কেতিয়াও হাঁহি নামাৰিব। নহ'লে চাইছে আৰু আপোনালোকে গম পাব। বাকী এইফালেতো কি সুন্দৰ এটা নিজৰা আছে। ৱাও, বঢ়িয়া লাগছে। মানে এই পাৰ্কখন আহি কেনে বহুত জেগা ঘূৰিলোঁ। মানে এই পাৰ্কখন বহুত ডাঙৰ। এই পাৰ্কখনত ঘূৰি ঘূৰি মোৰ মানে এই বস্তুটোৱে অলপমান বেছি কেনে মানে ভাল লাগিল। পানীৰ মিউজিক বুলি কয়, কিছুমানে চকৰি বুলি কয়। ইয়াত মানে পানীবিলাক বোলে ফিল্টাৰ হৈ যায়। তাকে এই বস্তুটো মানে মোৰ বহুত বেছি ভাল লাগিছে। পাৰ্কখনত ঘূৰি ঘূৰি গোটেইবিলাক বস্তু চোৱাৰ পিছত এই বস্তুটো মোৰ অকণমান বেছি ভাল লাগিছে। ৱাও, চ' নাইচ। আপোনালোকে চাওক কি সুন্দৰকৈ পানীবিলাক পৰি আছে। এতিয়া পূৰা নেট দি আছে একদম, আমাৰ ভাষাত নেট বুলিয়ে কওঁ আমি। পূৰা একদম পুৰা ফটো মাৰতে ব্যস্ত, খালি ফটো মাৰি দিব লাগে। চালতাৰ। বাকী গাইজ আমি পাৰ্কখন বহুত টাইম ঘূৰি ঘূৰি চালোঁ। এইফালে এইফালে কিছু বস্তু আছে, বিশেষ চাবলগীয়া বস্তু নাই। এনেকৈ যি আছে আপোনালোকক অকণমান দেখাই দিলোঁ। এতিয়া আৰু এটা ফিল্ড ল'ব আছে আমাৰ নাৱৰীয়া ফিল্ডটো। গাড়ীত ডেন্স মাৰোঁতে একদম ভইচ চইচ পূৰা একদম বেয়া হৈছে। আপোনালোকে বেয়া নাপাব, একদম ভইচটো বেয়া হৈ গৈছে। মোৰ বৰ্তমান এতিয়া নাৱৰীয়া ফিল্ডটো ল'ব আছে। পাৰিলে এইটো লৈ কেনে যাম আমি। একদম জল্দি জল্দি যাব লাগে, বহুত বেছি দেৰি হৈছে। একদম টোপনিও জোগাৰ। বাকী আমাৰ আদমিবিলাক আগে আগে গৈ আছে। বাকী আজিৰ ভিডিঅ'টো এই তেজপুৰৰ পৰা আমি এম কৰিছোঁ। আজিৰ ভিডিঅ'টো যদি ভাল পালে আপোনালোকে চাই কেনে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব। বাকী আমাৰ টোপনিও জেগাত হৈছে একদম পূৰা কেম্বা লাগিছে আজিৰ ভিডিঅ'টো। সেইকাৰণে এইখিনিতে সমাপ্ত কৰিলোঁ। তেন্তে বাই বাই।